वेलकम बैक टू माय बिंदास टीचर यूट्यूब चैनल। नमस्कार, मैं टीचर पुनर् आपलोक मोर आन एटी ब्लगले स्वागतम जानाइछो। আজি मोर লগত আছে मोर बाच्चा पार्टीकिटा और सदाय कोৱাৰ दৰে মই আজিও কৈছো ভিডিওটো শেষলৈকে চাব আৰু লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ প্ৰত্যেকটা ভিডিওৰ লগত নটিফাই দিয়ে। সো আজি মই আপোনালোকক দেখুৱাম मोर इवनिंग रुटीनটো। एक्चुअली मैं घर पर एने खोजकाढ़ी कर ये पहाड़ते मोर भागर लगी गल। सो बोलक और मैं आज कि करूँ इवनिंग तो गोटे देखाम। बहुत गरम इतना तो और माथो दुनो ना गस गसनी आछे। सो मैं मास्कन इतना मारा ना और जब मानुह बेसि थाकिब मैं तात मास्कन मारि लम। सो मैं इतना खोजकाढ़ी आछो। दे मुनु तोर नाम तो কৈ दे एक बार। ओ हमार मुनुर लास हाई কৈ दे। हाई কৈ दे तोर एटा चैनल আছে বুলি। ओ हमार मुनुर एटा चैनल আছে दे सुमंत बड़ो नामत। तो साबो कले दुटा माने तीनटा ভিডিও দিয়া আছে। ইয়া শিৱ মন্দিৰ, ইয়াত মই অলপমান সেৱা কৰি ললো। শিৱ মন্দিৰৰ পৰা এনেকে আমি ৰাইট সাইড राइट साइड लले आम एने गुरुकुल जो रास्ता तो पाम। यहाँ सकोए प्राय खोजकाढ़ी थे। सो आम इफाले गई आसो। गुरुकुलर ठीक ऊरते एट नामघर आसे। भाविलो इते अलमान सेवा कर लो। सो सेवा कर ललो। तार जीतु गीता मंदिर मेन दुआर पालो भाविलो एबार खोजकाढ़ी आमार गधूली समयखिनि पार करूँ। सो एबार सेवा कर ललो। तार पाছত इतना आम दौरा स्टार्ट करिम। एया आमार स्टार्ट। या आमार दौरा स्टार्ट। कि ভাল লাগিছে না দৌৰি? কিমান দিনৰ মূৰত এনেকৈ দৌৰিছো। পুৰা এইখিনি উঠোতে মোৰ ভাগৰ লাগি গৈছে। এনেকৈ সন্ধিয়া সময়খিনি ফুৰাৰ মজাই বেলেগ। একচুৱেলি মই ৰাতিপুৱা উঠিব বহুত টান পাওঁ। চ' মই এনেকৈ গধূলিয়ে ৱাকিং কৰোঁ আৰু অলপমান সদায়। চ' ভাবিলোঁ আজি আপোনালোককো দেখাওঁ মোৰ ইভিনিং ডেইলি ৰুটিনটো। सो मैं दौरी दौरी आहिलो आधाলৈকে और ये दौरिब मोर शक्ति नाई। बहुत भागर लगी गई ये ऊपर उठोते। सो आम आहि पालो गीता मंदिर। इतना अलग एक्सारसाइज करिम कर पेला और नामी जाम। सो या आहि पालो आम गीता मंदिर और इते अलग सेवा कर लै पे मैं मोर वर्कआउट स्टार्ट करिम। तो देई आही मैं पालो गीता मंदिर। इतना मैं अलग एक्सारसाइज करूँ। सो मैं बेलेग एक ना माने मैं नर्मेल वर्कआउट अलग करूँ। तो ये चाई लो। Pero mana lagpete. सो मैं अलग वर्कआउट कर ललो और अलमान करम और जाते जीतु और खोजकाढ़ीमे। सो और अलमान कर लो। अपने मोर शेषলৈকে भिडिओ चाई থাকিব।
আমাৰ বাচ্চা পাৰ্টিকেইটা এতিয়া এইটো বোলে কিবা চিলিং মাৰে, এইটো কিবা কয় ময়ো ভালকে নাজানো। দে পঢ়বি 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 পঢ়বি, এনে কৰ নালাগে, এইবিলাক কৰিব নালাগে, এনে কৰ। চ' এতিয়া আমি গীতা মন্দিৰ পাহাৰৰ পৰা নামিলোঁ খোজকাঢ়ি কাঢ়ি, ভাগৰ লাগি গৈছে, ঘামি জামি গৈছোঁ। এতিয়া মই আমাৰ চখ হয় ঘৰ ওলাম। চ' ৰাস্তাত আহি থাকোঁতে দেখি পালোঁ গাখীৰৰ গাড়ী এখন। ত' তাৰ পৰা মই এটা ব্ৰেড কিনিলোঁ, ঘৰত যাই মই আৰামছে খাম চাহৰ লগত। এতিয়া মই বহুত খোজকাঢ়িছোঁ ন, ভাগৰ লাগিছে। চ' ঘৰত যাই একাপ ধুনীয়া গাখীৰ চাহ খাম, মাইণ্ডটো ফ্ৰেছ কৰিম। চাই থাকিব কি বা কি কৰোঁ। চ' আহি পালোঁ আমাৰ চখ। এতিয়া যদি খোলা থাকিলে চব দোকান পোহাৰ খোলা থাকিলে ন অপূৰ্ব, ইমান পোহৰ হৈ থাকিলে। এতিয়াও ভাল লাগিছে এতিয়া ন, আন্ধাৰ হৈ আছে, আমি খোজ কাঢ়িব পাৰোঁ। মই আহি পালোঁ ঘৰ। এতিয়া মই অলপমান ফ্ৰেছ হৈ ল'ম, তাৰপাছত মই কি খাওঁ চাই থাকিব। ত' এতিয়া মই এগিলাচ খাম পানী। পানী গিলাচ খাই ল'লোঁ, এতিয়া মই একদম চাহ খাম। চ' আমাৰ হৈ যাব আৰু এতিয়া। চ' এতিয়া মই খাম চাহ। চ' মই চাহখিনি খাই লওঁ, তাৰপাছত আহি আছে আৰু আপোনালোকৰ মাজত। চ' আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে, মোৰ ইভিনিং ডেইলি ৰুটিন চাই যদি ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মোক কমেণ্ট বক্সত জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল লাগে আপোনালোকৰ। তো মই সেইমতে আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চ' আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে।